আছে অসমীয়াৰ সকলো আছে। সৰলতা, মানৱতা, সহিষ্ণুতা আৰু আত্মজনৰ প্ৰতি কাতৰতা সে প্ৰয়োজন জাতীয় স্বাৰ্থত সকলোৰে ইতিবাচক সৰবতা। এতিয়াহে উৰিব অসমীয়াৰ বিজয় ধ্বজা। জাতি উপজাতিৰে মিলন ভূমি, বাজক সমন্বয়ৰ জিলিকক আশাৰ চাকিব। নিজৰে মাজতে যদি স্বাৰ্থৰ কাৰণে ভাগ ভাগ হওঁ, নেতিবাচক প্ৰৱণতা আঁকোৱালি লওঁ, বিশ্বই আমাকে আহিব বহিৰাগতই বৰ পীড়া পাৰি বহিব, বহিৰাগতই বৰ পীড়া পাৰি বহিব। শংকৰ মাধৱ আৰু আজান ফকীৰৰ এই পুণ্যভূমি কলুষিত নকৰোঁ আমি অনৈক্যৰ বীজ সিঁচি। জাতিৰ স্বাৰ্থ, দেশৰ স্বাৰ্থ, একতাৰ গীত গাম এই মৰত, একতাৰ গীত গাম এই মৰত। পিছে প্ৰয়োজন জাতীয়